हेलो गाइज गुड मर्निंग सकलोके कि खबर आपनालोकर आशा कर सकलोए भाले आछे आरो पूजार बतर जेहेतु सकलोरे खबर निश्चय भाले हबो आरो আজি ब्लगটো एकेबारे रातिपुवा শুই उठी मुखখন धुই आरम्भ কৰিছো আজি जेहेतु আজি सप्तमी घरत की काम करू बा की कলৈ যাও মানে পুरा सम्पूर्ण रातिলৈকে দেখুৱাম आरो गतिके बोलक ভিডিওটো आरम्भ करू আৰু এটা কথা সকলোকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো যাতে গতিকে বলক ভিডিওটো আৰম্ভ কৰো আৰু স্কিপ নকৰি শেষলৈকে চাই থাকিব আমাৰ বাইদেউৰ পৰা শুই উঠিয়ে পুৰা মোবাইলত বিজি মানে মোবাইল চাই আছে পুৰা কাপোৰ অৰ্ডাৰ দিব নেকি ৰাতিপুৱাই পুৱাই মুখ চুক নুধুৱাকে এবাৰ গুড মৰ্নিং কৈ দিয়া মাত ওলায়ে আহা নাই গুড মৰ্নিং করে রাতি দুসকুলে সালে অভিমানী যেন লাগে দুভরি রাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নই নামি আহা বৰষা হৈ বুকুৰে মাজলৈ লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰান্ধেনো ৰখাদিলৈ খিৰিকী খুলি চোৱাহি জুনি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 পাহাড়ে পাহাড়ে ওখানে মরম চুব নোৱাৰা হলেও চকুৱে চকুৱে সপোনে সপোনে সাজে ঘৰ দি থাকি নাজানিলেও নীৰৱে নীৰৱে পাখি মেলি উৰা মাৰে দুহাত হৈ চিলাৰ দৰে সপোনৰ কুচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰান্ধেনো ৰখাদিলৈ খিৰিকী খুলি চোৱাহি জুনি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ আহা ছায়া হৈ লাহে লাহে ধীৰে 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 সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গণিছো ক্ষণ সপোন সঁচা হবলে তোমাকে পাবলে পাখি মেলি উৰা মাৰে দুহাত হৈ চিলাৰ দৰে সপোনৰ কুচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰান্ধেনো ৰখাদিলৈ খিৰিকী খুলি চোৱাহি জুনি কিতাপি লৈ লোৱা জীৱনলৈ নিমিষতে ৰৈ
A few moments later. আৰু এতিয়া কাম চাম কৰি মেলি গোটেই ঘৰ চাফ চিকুণ কৰি গা চা ধুই মেলি আজৰি হৈ ল'লোঁ। বাকী আগলৈকে আকৌ দেখুৱাই আছোঁ আপোনালোকক কি কৰোঁ বা ক'লৈ যোৱা হয়। এতিয়া তেনেকৈ একো মানে ফিক্স হোৱা নাই ক'ত যাওঁ কি কৰোঁ, কিন্তু যদি যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম। আৰু এয়া মই চাকি জ্বলাব যাবলৈ অলমষ্ট ৰেডি হৈ ল'লোঁ। এয়া এনেই চিম্পলকৈ ওলাইছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। পিছে একো হেভি পিন্ধা নাই যিহেতু বহুত গৰম দিছে আৰু ইমান ৰ'দ দিছে, আপোনালোকে দেখিছে পূৰা চকু মেলিব নোৱাৰা ৰ'দ দিছে। সেইকাৰণে এনেই চিম্পলকৈ কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু বাকী দেখুৱাম কেনেকুৱা ক'লৈ যাওঁ। চাকি জ্বলাব বেছি দূৰলৈকো নাযাওঁ, ওচৰতেই যাম, আমাৰ ওচৰতে। বেহেন আৰু মই যাম, মাহঁত নাযায় আৰু আমাকে জ্বলাই আহিবলৈ দিছে। বাৰু মেখেলাখন জুলাইত যাওঁতে মায়ে দিছিল, আপোনালোকক মানে কি আপোনালোকক আনটো ব্লগত দেখুৱাইছিলে। যিসকলে চাইছে সেই ব্লগটো চিনি পাইছে নিশ্চয়। গৈ থাকোঁ তেনেহ'লে দেই। আমি গৈ আছোঁ, কপি আছে পূৰা একেবাৰে। আৰু এয়া আহি পালোঁ পূজাত চাকি জ্বলাবলৈ। এতিয়া ল'ম আমি চাকি। হাই, এজনী ৰঙা বগা একে মিলিছে ন এজনী ড্ৰেছ। আৰু এয়া আমাৰ ওচৰতে পূৰা ৰাতিও আহিম বাৰু, এতিয়া চাকি জ্বলাবলৈহে আহিছে। আৰু এইফালে পূৰা চেল্ফি ষ্টেণ্ড দি দিছে। পটককৈ লাগি আছে। এইফালে প্ৰসাদ মই দেখা, এইফালে চেল্ফি কাউণ্টাৰ। ৰাতি বেছি ধুনীয়া লাগিব, এতিয়া আৰু এনেই দিনত আৰু আহিছোঁ যেতিয়া দেখাই ল'লোঁ। ৰাতিও দেখুৱাম আপোনালোকক কেনেকুৱা লাগে চাব। এয়া আমি যাত্ৰা কৰিলোঁ, এয়া ইয়াতে মানে ফটো উঠি কেনে আমি মানে উঠিবলৈ খোজা নাছিলোঁ। আৰু এইফালে আমি উঠিবলৈ খোজা নাছিলোঁ, কিন্তু মানে সেয়া কি ক'লে যে উঠিব পাৰে পূৰা ৰেডি হৈ আছে, সেইকাৰণে উঠিয়ে দিলোঁ। আৰু হৈ গৈছে ফটো শ্বুটৰ এইফালে টাইম। আৰু এইখন হৈছে গেট এয়া। আৰু এয়া এইফালে তাই প্লাষ্টিক আনিবলৈ গৈছিলে প্ৰসাদ ল'বলৈ। হৈ গ'ল, আমি আৰু এতিয়া ওলাই গৈ আছোঁ। বহুত ৰ'দ দিছে, একে চকু মেলিব নোৱাৰা গৰম, ধুনীয়া একদম ধুনীয়া গৰম দিছে। দাম কিমানকৈ কোৱা, এটাৰ পৰা কৈ যা। আমাক লাগিবই। দিয়া নাই নেকি ইউটিউবত কৈ দিয়া। এতিয়া আকৌ কোৱা, দোকানৰ পৰা কিবা এটা দিয়া আৰু আহিছোঁ। হা আৰু এয়া ঘৰ আহি পাই গ'লোঁ। ইমান গৰম দিছে, সেইকাৰণে ইমান মানে ৰাস্তাত ভিডিঅ' কৰিবলৈ নহ'ল। আমি অকণমান দোকান কেইখনমানত সোমালোঁ, তাই কিবা কিবি চালে আৰু সন্ধিয়াটো এনেও যামেই, আৰু যিহেতু এতিয়া বহুত দুপৰীয়াও হৈছে সেইকাৰণে গুচি আহিলোঁ সোনকালে অলপ। A few moments later. আৰু এয়া সন্ধিয়া অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। আৰু এয়া চিম্পলকৈ শাৰী এখনকে পিন্ধি লৈছোঁ। শাৰীখন আচলতে পিন্ধা নাযায়েই, আজি বোলো ভাবিলোঁ অকণমান পিন্ধিয়ে যাওঁ। আৰু যিহেতু বেছি নুঘূৰোঁ আজি, এনেই অকণমান চাই আহোঁগৈ। চাই থাকক তেনেহ'লে দেই। ইফালে আমি পূৰা ৰেডি হৈ ল'লোঁ, ইফালে পূৰা ষ্টাইল কৰি আছে।
কৰ্নেটো Corneto. Bukti buka. আৰু এয়া ঘৰ আহি পাই গ'লোঁ আৰু মানে ইমান ভিৰ আৰু ইমান গৰমৰ বাবে ৰাস্তাত মোবাইলটো মানে কি পূজাৰ সেই মোবাইলটো নোলালোৱে আৰু ইমান বেছি বৰ বিশেষ দেখুৱাবলৈ নহ'ল কাৰণ আৰু পূজাৰ ভিৰটো আপোনালোকে জানে আৰু কেনেকুৱা ভিৰ আৰু কেনেকুৱা গৰম দিছে আৰু মানুহো বহুত হৈছে সেইকাৰণে মানে মোবাইলটো নোলালোঁ বাকী ইমান দেখুৱাবলৈ নহ'ল আপোনালোকক মানে আমি প্ৰায় ঘূৰিলোৱে আৰু বাইকত গৈছিলোঁ মানে বুলিহে মানে অকণমান সোনকালে আহিব পাৰিলোঁ আৰু এতিয়া মানে আৰু বেহেনেতো 4টামানতেই গৈছিলোঁ তাই আমাতকৈ আগতে ওলাই গৈছিলে লগৰ ছোৱালীৰ লগত তাই এতিয়াও আহিব মানে পৰাই নাই বহুত ভিৰ আৰু তেনেকৈ আমি ভাবিলোঁ আৰু গুচি আহোঁ ইমান ভিৰৰ মাজত সোমাই থকাতকৈ বাকী কাইলৈ আকৌ আপোনালোকক কি দেখুৱাব পাৰোঁ যদি ক'ত যাওঁ কি কৰোঁ সেইটো নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব দেই বাকী আজিলৈ ভিডিঅ'টো ইমানেই আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী আজিলৈ ইমানেই বাই বাই